Hello everyone, কি খবৰ? লৈ আহিছোঁ আন এটা ইণ্টাৰেষ্টিং ভিডিঅ'টো হ'বলৈ গৈ আছে মানে খুব ইণ্টাৰেষ্টিং। আপোনালোকে থাম্বনেইল চাই ইতিমধ্যে গম পালেই। তো এতিয়া ৰাতিপুৱা উঠি মই ব্ৰেকফাষ্ট বনাই আহিলোঁ কিচেনত আৰু মোৰ বেবীক ব্ৰাছ কৰাই লৈছোঁ। তাৰপাছতে স্কিনত মই এপ্লাই কৰি দিম ক্ৰীমটো এপ্লাই কৰাটো মাষ্ট হয়। যিহেতু উইণ্টাৰ পৰিছে 5 মিনিটতে মানে ক্ৰীমটো এপ্লাই কৰি দিব লাগে, নহ'লে যিটো নেচাৰেল অইল এটা থাকে স্কিনত সেইটো মানে বেয়া হ'বলৈ ধৰে, বিশেষকৈ বেবীৰ ক্ষেত্ৰত। 5 মিনিটতে চেষ্টা কৰিব লাগে ক্ৰীমটো এপ্লাই কৰিবলৈ। তাৰপাছত মই তাইক অলপ কুহুমীয়া গৰম পানী খাবলৈ দিম। ইণ্ডাকশ্যনটোতে গৰম কৰি অকণমান পানী তাইক খাবলৈ দি আছোঁ, যিটো বেবীক মানে পটি ক্লিয়াৰ কৰিবলৈ খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথমতে দিয়াৰ লগে লগে যে তাই খাই দিব তেনেকুৱা কিন্তু একদমেই নহয়। তো অলপ বাহানা ধৰি থাকে কিবা কিবি, কিন্তু মই আকৌ ফুচলাই মেলি তাইক খুৱাই দিওঁ। গোটেইখিনি নাখালেও আধাখিনি খুৱাবলৈ মই চেষ্টা কৰোঁ। খোৱাৰ পাছতে তেতিয়া মই তাইক ব্ৰেকফাষ্টত লৈ লৈছোঁ ফ্ৰাইড ৰাইচ উইথ চিকেন। ফ্ৰাইড ৰাইচখিনি মই ৰাতিপুৱাই ভাত বনাই গৰম তাৰপাছত বনাইছিলোঁ। এটা হেল্ডি এটা ফুড বুলি ক'ব পাৰি বেবীৰ। মই কেতিয়াবা ৰেচিপিটো শ্বেয়াৰ কৰিম। এইখিনি খোৱাৰ পাছত এনেকৈ দৰ্জা মুখতে খুব ধুনীয়া ৰ'দ পৰি থাকে, তাতে বহি তাই অলপ খেলি থাকে, কাৰণ যিহেতু এতিয়া উইণ্টাৰ হয় আৰু গা ধোৱাৰ আগতে গাটো গৰম কৰি ল'লে খুব ভাল, তো ৰ'দৰ পোহৰত বিশেষকৈ। তাৰপাছতে মই এতিয়া যিহেতু তাই ব্ৰেকফাষ্ট কৰাৰ এটা দীঘলীয়া ব্ৰেক হৈ গ'ল, সেইকাৰণে মই তাইক এতিয়া ফ্ৰুট দি দিম। মোৰ ঘৰত যিটো এভেইলেবল ফ্ৰুট থাকে মই তাইক সেইটোৱেই দিওঁ। উইণ্টাৰত এতিয়া যিহেতু উইণ্টাৰ পৰিছে এতিয়া অৰেঞ্জটো এভেইলেবল, সেইকাৰণে মই অৰেঞ্জটোৱেই দি দিম। ফ্ৰুট খাবলৈ তাই খুব এটা আমনি নকৰে। তাৰপিছতে গা ধুৱাই মেলি মই অলপ তাইক মানে কিবা কিবি কৰিব দিছিলোঁ, টিভি চাবলৈ দিছিলোঁ। সেইখিনি কৰাৰ পাছত মই এতিয়া তাইক লাঞ্চ কৰাই দিম। লাঞ্চত আজি বনাইছিলোঁ মই মটন তাই খুবেই বেয়া পায়। যিকোনো ল'ৰা ছোৱালীয়ে চাবচোন তাত মাংস লাগে বুলি নাখায়, সেইকাৰণে মই তাইক মানে লাঞ্চত মই এটা গৰৈ মাছ বনাই দিছিলোঁ মটৰেৰে, খুব মানে কম তেল মছলাৰে। সেইখিনি খাই তাই ভালেই পাইছে। তাৰপিছত সেইখিনি খোৱাৰ পিছত অকণমান খোজ কাঢ়ে মোৰ লগত, অলপ মানে সময় পাৰ কৰি শুই গ'ল মোৰ বেবীটো। খোৱাৰ পাছত চাওকচোন কিমান মৰম লাগিছে মোৰ বেবীটো। তো শোৱাৰ পৰা উঠি আকৌ তাই অলপ কিবা কিবি মানে কৰে আৰু মোৰ লগত সময় পাৰ কৰে। উঠাৰ লগে লগে মই তাইক খাবলৈ নিদিওঁ বা পঢ়িবলৈও নিদিওঁ। এইখিনি দি দিলে ৰাতিপুৱাই হওক বা আবেলিয়ে হওক বেবীয়ে খুব এটা ইৰিটেট ফিল কৰে, সেইকাৰণে মই তাইক মানে যি ভাল পাই কৰি অকণমান সময় কৰিব দিওঁ। তাৰপাছত মই লৈ লৈছোঁ চীজ ব্ৰেডটো কাটিছিলে ৰাইচাই, আপোনালোকে চাই গম পালেই আৰু। কাৰণ যিটোৱে বস্তুৱে নবনাওক কিয় মানে বেবীৰ কাৰণে সেইটো সিহঁতক অলপ ইনভলভ কৰিলে চাবচোন সিহঁতে সেইটো খাবলৈ অলপমান সিহঁতৰ যিটো আকৰ্ষণটো বাঢ়ি যায়। সেইকাৰণে মই তাই যদি এনেকৈ বনাম বুলি মানে হেৰি কৰে আৰু মই মনা নকৰোঁ। তো তাই ব্ৰেডটো কাটিছিলে, মই লগতে আছিলোঁ। তাৰপাছত লগতে নাটছ কেইটামানো দি দিছোঁ, চীজ ব্ৰেড আৰু নাটছ এইখিনিয়ে। তাৰপাছত অলপ কিতাপৰ লগত বণ্ডিং আৰু পঢ়া লিখা কৰিবলৈ বহিছে। মই তাই পঢ়াৰ চাপ একেবাৰেই নিদিওঁ, কাৰণ মই স্কুলত দিয়া নাই। তাই 4 বছৰ হৈছে, মই অলপ দেৰিকেই দিম। এইবাৰ অহাবাৰ দি দিম বুলি ভাবি আছোঁ। তাৰপিছত যিখিনি অংগনবাড়ীৰ মোৰ ঘৰৰ ওচৰতে এটা অংগনবাড়ী আছে তাতে যায়, আৰু সেইখিনিৰে যি কিতাপ থাকে তাৰ লগত অলপ বণ্ডিংটো ভাল কৰে আৰু সেইখিনি। তাৰপিছতে এতিয়া মই তাইক ডিনাৰ কৰাই দিম। ডিনাৰত আছিলে আজি বগা পোলাও আৰু চিকেন একেবাৰে খাব নোখোজে, মই অথনিও ক'লোঁ, তথাপি জোৰকৈ মই অলপ খুৱাব চেষ্টা কৰোঁ। খাই বৈ এতিয়া অলপ তাই হৈ গ'ল। আহি গ'লোঁ ব্লগৰ শেষ প্ৰান্তত। যদি ভাল লাগে লাইক এটা কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চিৰিয়েলটোৰ নাম জনাব যদি কোনোবাই জানে।